আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ এটা ৰেচিপিটো হৈছে কোমোৰাৰ সৈতে হাঁহৰ মাংসৰ ৰেচিপি। এইফালে পিঁয়াজ কাটি ল'লোঁ আৰু এইফালে কোমোৰা আলু ধুনীয়াকৈ কাটি ল'লোঁ আৰু এইফালে হৈছে হাঁহৰ মাংস। লগতে মছলাখিনিও মিক্সিত মাৰি ল'লোঁ আৰু এইফালে কেৰাহী বহাই দিলোঁ। কেৰাহী গৰম হোৱাৰ লগে লগে তেল দি দিলোঁ আৰু তেলতে তেজপাত এটা পেলাই দিছোঁ, এয়া দেখিছে নিশ্চয়। আৰু ইয়াতে মই এতিয়া পিঁয়াজ দি দিছোঁ, এয়া দেখিছে নিশ্চয়। পিঁয়াজখিনি মই অকণমান টাইম ভাজি ল'ম। এইফালে এতিয়া পিঁয়াজখিনি ভাজা হৈ গৈছে আৰু ইয়াতে এতিয়া মই মাংসখিনি দি দিম। এয়া দেখিছে মই মাংসখিনি ধুনীয়াকৈ দি দিলোঁ আৰু এতিয়া মাংসখিনি দি লৈ কেনে অকণমান ভাজি ল'ম। এতিয়া মই ইয়াতে হালধি দি দিম। হালধি নিজৰ সোৱাদ অনুযায়ী দিছোঁ আৰু এতিয়া ইয়াতে নিমখ দি দিম। নিমখ আৰু হালধি নিজৰ সোৱাদ অনুযায়ীয়ে মই দিছোঁ, আপোনালোকেও নিজৰ সোৱাদ অনুযায়ী দি ল'ব। আৰু এতিয়া এইখিনি ধুনীয়াকৈ লৰাই দিম যাতে গোটেইখিনি মিক্স হৈ যায়। আৰু ইয়াতে মই এতিয়া গোটেই মছলাখিনি দি দিম। ইয়াত অইন মছলা একো নাই, ইয়াত আছে অকল আদা, নহৰু, জলকীয়া, জিৰা, জালুক এইখিনিয়ে আছে, এইখিনিকে দিছোঁ, বেলেগ একো মছলা দিয়া নাই। আৰু এই মছলাখিনি দিয়াৰ পিছত গোটেইখিনি মই ভালদৰে লৰাই দিম যাতে গোটেই বস্তুখিনি মিক্স হৈ যায় ভালকৈ। আৰু এইখিনি এতিয়া মই অলপ টাইম ভাজি ল'ম। এতিয়া মই মাংসখিনিত আলু আৰু কোমোৰা যিখিনি কাটি থৈছিলোঁ সেইখিনি মই ইয়াতে এতিয়া দি দিম। এয়া দেখিছে নিশ্চয়, এয়া আলু আৰু কোমোৰাখিনি মই ইয়াতে দি দিলোঁ আৰু এইখিনি এতিয়া মই অকণমান টাইম ভাজি ল'ম। তাৰপিছতে মই ইয়াতে বিলাহী দি দিম। এইফালে মই মাংসখিনিত কাটি থোৱা বিলাহীখিনি মই ধুনীয়াকৈ ইয়াতে দি দিলোঁ আৰু এইখিনি এতিয়া মই অলপ টাইম ধুনীয়াকৈ ভাজি ল'ম। আৰু এতিয়া মই এই মাংসখিনিত পানী দি দিম নিজৰ জোখ অনুযায়ী। এইফালে দেখিছে নিশ্চয় মই পানী অলপ দি দিছোঁ। আৰু ইয়াতে পানী দিয়াৰ পিছতে মই ঢাকন মাৰি দিম যাতে ধুনীয়াকৈ উতল আহে আৰু সিজে। এইফালে এতিয়া এয়া মাংসখিনি হৈ গৈছে আৰু এই মাংসখিনি এতিয়া মই নমাই দিম। আৰু এইফালে চাওক মই মাংসখিনি নমাই আনিলোঁ আৰু এয়া মাংসখিনি চাওকচোন ইমান ধুনীয়া কালাৰ হৈছে, দেখিয়ে খাওঁ খাওঁ লাগি গৈছে।